ওদালগুৰিত 3টা, তামুলপুৰত 3টা 6টা, বাক্সাত 2টা 8টা, চিৰাঙত 3টা 11টা, আজি 12 নম্বৰ। স্যার জিকেৰে সমষ্টি আপুনি পৰিভ্ৰমণ কৰিলে সেইকেইটা সমষ্টিটো গোটেইকেইটা জিকে। 12 মানে চক ইলেকশ্যনতো প্ৰতিদিনে পৰিৱেশ সলনি হয়। আজি যদি ইলেকশ্যন হয় 12টাই জিকে, কিন্তু অহাকালি কি হয় হ'বতো ময়ো ক'ব নোৱাৰোঁ। গতিকে না, পূজাৰ আগতে ইলেকশ্যন হ'ব, পূজাৰ আগতে ৰিকাউণ্টিং যদি ক'ৰবাত কৰিব লাগে ৰিপুলিং হ'ব, আৰু পূজাৰ আগতে ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। অৰ্থাৎ 28 তাৰিখে 29 তাৰিখৰ পৰা পূজা, 27 আৰু 28 তাৰিখৰ ভিতৰত আমি নতুন BTR দেখা পাই যাম। নতুন সপোন আছে নেকি? চক মই এইটো কথা বিচাৰোঁ যে বিজেপি যদি থাকে, আমি বিজেপিয়ে সকলোকে একেলগে বান্ধি ৰাখিব। বিজেপি যদি নাথাকে সকলোৱে একেলগে বান্ধ খাই নাথাকিব। এডাল মৰমৰ বান্ধ, এই মৰমৰ বান্ধটো বিজেপিয়ে অলপ টাইট কৰি ৰাখিব। সেইকাৰণে বিজেপিক আমাক লাগে। এইটো দিলীপ শইকীয়া ডাঙৰীয়াক মিছকোট কৰা হৈছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত গোপীনাথ বৰদলৈ ডাঙৰীয়াই বনাইছিল, আৰু আমি সকলো মিটিঙতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক সমৰ্থন কৰোঁ। 6 শিডিউল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বনাইছিল, আমি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক সন্মান কৰোঁ। আৰু যোৱা 4.5 বছৰ 5 বছৰ মইতো একেটাই কাম কৰি আছোঁ যে 6 শিডিউল সফল হওক, ট্ৰাইবেল বেল্ট এণ্ড ব্লক সফল হওক, লগতে বাকী জনগোষ্ঠীৰ ৰাইজেও মাটিৰ অধিকাৰখিনি পাওক। বেলেগ অধিকাৰ বেলেগ কথা, মাটিখিনি পাওক, এইটো কামৰ কাৰণে লাগি আছোঁ। গতিকে ইয়াতে সিদিনাখন দিলীপ শইকীয়াই কিবা কৈছিলে, কিবা বুজি গ'ল। গতিকে মই ভাবোঁ যে এই বিষয়টোক লৈ ৰাজনীতি কৰা উচিত নহয়, কাৰণ সকলোৱে জানে যে বিজেপি জনজাতীয় ৰাইজৰ লগত আছে, সেই কথাটো সকলোৱে জানে। ইয়াত আৰু বিতৰ্কৰ কোনো স্থান নাই। বড়োলেণ্ডত ইলেকশ্যন হ'ব, ইলেকশ্যনৰ এটা ৰিজাল্ট ডিক্লেয়াৰ হ'ব। গতিকে বড়ো ৰাইজে বা বড়োলেণ্ডৰ ৰাইজে কাক মৰম কৰে এইটো আমি ইলেকশ্যনৰ পিছতহে গম পাম। গতিকে আমাৰ স্থিতিটো হ'ল আমি কাৰো বিৰুদ্ধে এটা শব্দও নকওঁ। হাগ্ৰামা মহিলাৰী BPFৰ বিৰুদ্ধে একো নকওঁ। UPPL NDAৰ মেম্বাৰ, UPPLৰ বিৰুদ্ধে প্ৰমোদ বড়ো, UG ব্ৰহ্মা সকলো আমাৰ সতীৰ্থ, এটা শব্দও আমি কাৰো বিৰুদ্ধে নকওঁ। মনোৰঞ্জন ব্ৰহ্মৰ টিকেটৰ দৌৰত আগত আছে, ৰাইজেও কৈছে মনোৰঞ্জনৰ টিকট দিব লাগে বুলি, কিন্তু দিয়া নিদিয়াইতো দিলীপ শইকীয়াই সিদ্ধান্ত ল'ব। কিন্তু ৰাইজক মই সুধিছিলোঁ কাক টিকট দিব লাগে, চবেই কৈছে মনোৰঞ্জন ব্ৰহ্মক দিব লাগে। এতিয়া বাকী সিদ্ধান্ত দলে ল'ব। মই ভাবোঁ যে ৰাইজে এইবাৰ আমাক বহুত মৰম কৰিব। এতিয়া কিন্তু ইলেকশ্যনটো আমি জেদত খেলা নাই। গতিকে একেবাৰে যেনেকৈ বিধানসভাত কংগ্ৰেছৰ লগত খেলোঁ, যুঁজি বাগৰি চব কষ্ট কৰি ইলেকশ্যন খেলোঁ, কাৰণ কংগ্ৰেছ আমাৰ শত্ৰু। BTRত আমাৰ শত্ৰুটো কোনো নাই, সকলো বন্ধু। গতিকে ইয়াত আমি নিৰ্বাচন মৰমৰ মাজেদি খেলিম, সমন্বয়ৰ মাজেদি খেলিম, শান্তিৰ মাজেৰে খেলিম। মই গোটেই 40টা সমষ্টিতে যাম, ৰাইজক সুধিম। 20 আগষ্টলৈকে মোৰ গোটেইকেইটা সমষ্টিত যোৱা হৈ যাব। 21 তাৰিখে আমি সিদ্ধান্ত ল'ম কেইটা সমষ্টিত ইলেকশ্যন খেলিম। আচলতে BTRৰ পৰিৱেশ ডিমা হাছাও কাৰ্বি আংলঙৰ দৰে নহয়। BTRত সুকীয়া পৰিৱেশ আছে, সুকীয়া পৰিস্থিতি আছে। গতিকে ডিমা হাছাও আৰু কাৰ্বি আংলঙক আমি একেলগ কৰিব নোৱাৰোঁ, দুইখন বেলেগ জিলা বেলেগ অঞ্চল। তেনেকৈ BTR আৰু কাৰ্বি আংলঙকো আমি একে কৰিব নোৱাৰোঁ। সমস্যা বেলেগ, সম্ভাৱনা বেলেগ, ব্যক্তি বেলেগ, দল বেলেগ। গতিকে আমি কাৰ্বি আংলং ডিমা হাছাওৰ ফৰ্মুলা এটা আমি BTRত আনিব খোজা নাই। সকলো অনন্য, সকলো একক হ'ব।